ছাত্ৰ ছাত্ৰীসকল এতিয়া SSLC পাছ কৰাৰ লগতে সকলোতকৈ ডাঙৰ প্ৰশ্ন এটা উত্থাপন হ'ব তোমালোকৰ যে এতিয়া ক'লে তোমালোকে এডমিশ্যন ল'বা বা কোন ষ্ট্ৰীমত তোমালোকে নামটো লগাবা আৰ্টছ ল'বা নে ছায়েন্স ল'বা নে কমাৰ্চ ল'বা গতিকে আজি এই তিনিটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা অলপ কৰোঁ আহা তোমালোকে আলোচনাখিনিৰ মাধ্যমেৰে তোমালোকে জানিবলৈ সক্ষম হ'বা তোমালোকে ষ্ট্ৰীম বাছনি কৰাত তোমালোকৰ সহায় হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চোৱা তোমালোকে এই ভিডিঅ'টোৰ ফলত তোমালোকে সহায় পাবা যে তোমালোকৰ কোনটো দিশত গ'লে তোমালোকে বেছি ভাল হ'ব গতিকে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে চোৱা হোৱাই দিছ ডিচিজন মেটাৰ তোমালোকৰ এইটো ডিচিজন কিয় মেটাৰ কৰিব তাৰ বিষয়ে এই ভিডিঅ'টোত জানিবলৈ সক্ষম হ'বা তাৰপিছত আণ্ডাৰষ্টেণ্ডিং দ্য ষ্ট্ৰীম তোমালোকে জানিবলৈ লাগিব তোমালোকৰ কি কি ষ্ট্ৰীম আছে আৰু স্কিল বেছড ষ্ট্ৰীম কোনবিলাক আছে সেইবোৰো তোমালোকে জানিলে ভাল হয় আৰু হাউ টু ছেট ইউৰ ষ্ট্ৰীম আৰু তোমালোকে কেনেদৰে তোমালোকৰ যি ষ্ট্ৰীমত যাবা সেই ষ্ট্ৰীমত কেনেকৈ তোমালোকে ছেট কৰিব পাৰিবা তাৰপিছত নিজৰ ফাইনেল ডিচিশ্যনটো তোমালোকৰ ওপৰত থাকিব এতিয়া প্ৰথমতে ষ্ট্ৰীম বাছনি কৰোঁতে বা ডিচিশ্যন কেনেকৈ ল'বা তাৰ ওপৰত আগত প্ৰথমতে আমি আলোচনাটো আগবঢ়াই লওঁ ষ্ট্ৰীম বাছনি কৰাটো এনেই সহজ কথা নহয় তাত তোমালোকৰ কিছুমান ডিচিশ্যন মানে মেটাৰ কৰে সেই ডিচিশ্যনবোৰ তোমালোকৰ পেৰেণ্টছৰ ফালৰ পৰা আহিব পাৰে তোমালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ ওপৰত আহিব পাৰে তোমালোকৰ এল্ডাৰ্ছসকলৰ পৰা আহিব পাৰে তোমালোকৰ ৰিলেটিভছৰ পৰা আহিব পাৰে সকলো ক্ষেত্ৰৰ পৰা আহিব পাৰে তোমালোকৰ ডিচিশ্যনবোৰ তোমালোকৰ পেৰেণ্টছৰ পৰা অহাৰ সম্ভাৱনা থাকিব তাৰপিছত ফ্ৰেণ্ড চাৰ্কলে ফ্ৰেণ্ডছ কোনফালে যায় তোমালোকে সেইফালে যাবলৈ বিচাৰিবা বা তোমালোকৰ ডাঙৰসকলে ক'ত কয় যাবলৈ তাতো যাব পাৰা বা ৰিলেটিভছে ওপৰতো প্ৰভাৱ পৰে কিন্তু আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথাটো হ'ল কি তোমালোকৰ নিজৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ তোমালোকৰ ভৱিষ্যত তোমালোকৰ হাতত আছে উচ্চ শিক্ষাৰ পদবিলাক তোমালোকে নিজে বাছনি কৰাটো তোমালোকৰ বেছি গুৰুত্ব দিব লাগিব কাৰণ তুমি যদি তোমাৰ ৰাস্তাটো নিজে এতিয়াৰ পৰাই যদি বাছি নোলোৱা বা তুমি যদি ভুল ষ্ট্ৰীম এটা যোগদান কৰি লোৱা তেতিয়াহ'লে তোমাৰ নিজৰ কাৰণে বিপদ হ'ব পাৰে গতিকে বেছি ভাবা চিন্তা কৰিব নালাগে মাক দেউতা হওক বা বন্ধু হওক বা সমাজে হওক কি ক'ব মই ষ্ট্ৰীমত যদি নপঢ়োঁ মানুহে মোক কি ক'ব সমাজে কি ক'ব সেইবিলাক একো নাভাবিবলৈ তুমি নিজকে নিজে সোধা তোমাৰ ভিতৰত কি এবিলিটি আছে তুমি ক'ত যাব বিচাৰা সেইমতে তুমি আগবাঢ়িলে তোমাৰ কাৰণে লাভ হ'ব এতিয়া নেক্সট তোমালোকৰ জানিবলগীয়া হ'ল আণ্ডাৰষ্টেণ্ডিং দ্য ষ্ট্ৰীমৰ বিষয়ে অলপ জ্ঞান থকাটো খুবেই জৰুৰী হয় এতিয়া তোমালোকৰ যেতিয়াই ষ্ট্ৰীমৰ কথা আহে তেতিয়া তোমালোকে ক্লাছ 9ৰ পৰা একচুৱেলি এইটো ষ্টাৰ্ট হৈ যায় যে তোমালোকে কোনটো দিশত যাবা তোমালোকে নিশ্চয় শুনিছা ছায়েন্স কমাৰ্চ আৰু আৰ্টছ এই তিনিটা ষ্ট্ৰীমৰ কথা শুনিছাই এতিয়া ছায়েন্স ষ্ট্ৰীমৰ কথা যদি আলোচনা কৰিব যাওঁ ইয়াত কি কি আহে তোমালোকৰ কি কি ছাবজেক্ট ইয়াত আহে অন্তৰ্ভুক্ত হয় সেইবিলাকো চাব লাগিব ছায়েন্সত তোমালোকৰ ফিজিক্স একদম কমন ছাবজেক্ট কেমেষ্ট্ৰি তাৰপিছত বায়'লজি তাৰপিছত আহি যায় তোমালোকৰ মেথছ তাৰপিছত কম্পিউটাৰ ছায়েন্স এইকেইটা ছাবজেক্ট তোমালোকৰ নিশ্চয় ইয়াত চাব লাগিব আৰু তোমালোকে যদি এইকেইটা ছাবজেক্টত তোমালোকে ভাল পোৱা তেনেহ'লে তোমালোকে নিশ্চয় ছায়েন্স ষ্ট্ৰীমটো ল'ব পাৰা আৰু ছায়েন্স ষ্ট্ৰীমত এইকেইটা ছাবজেক্টেই থাকিব আৰু ছায়েন্স ষ্ট্ৰীমৰ কাৰণে কেৰিয়াৰ কাৰণে কি কি আছে ইঞ্জিনিয়াৰিং আছে মেডিকেল আছে BHC কৰিব পাৰা এগ্ৰিকালচাৰত কৰিব পাৰা ডিফেন্সত যাব পাৰা ফাৰ্মাচীত যাব পাৰা তাৰপিছত এৰ'নটিকেল ইঞ্জিনিয়াৰিঙো আছে সেইবোৰতো যাব পাৰা তেতিয়াহ'লে তোমালোকৰ ছায়েন্স ষ্ট্ৰীমত কি কি থাকে তোমালোকে জানিবলৈ নিশ্চয় বুজিলা এতিয়া তোমালোকে কমাৰ্চ কি হওক বা কমাৰ্চত কি কি লাইন থাকে সেইবিলাকো জানিবলৈ সক্ষম হ'বা কিন্তু তাৰ আগতে তোমালোকে ছায়েন্সৰ বিষয়ে তোমালোকৰ যিখিনি ধাৰণা আছিলে সেইখিনি নিশ্চয় ক্লিয়াৰ হৈ গৈছে আৰু যিসকলে লজিকেল থিংকিং কৰি ভাল পায় প্ৰব্লেম ছলভিং বেছি ভাল পায় তেওঁলোকৰ কাৰণে বেষ্ট হ'ব ছায়েন্স ষ্ট্ৰীমটো কাৰণ কেৰিয়াৰ স্কোপো বেছি থাকে কম্পিটিটিভ এক্সামত তোমালোকে বেছি সুবিধা পাবা আৰু ইয়াৰ মানে ডিমেৰিটছ ক'ব গ'লে কি আছে তোমালোকৰ বেছি চাপ বৃদ্ধি পাব ইয়াত কাৰণ কিয় প্ৰেছাৰ বহুত আছে এই ছাবজেক্টকেইটা তোমালোকে কমপ্লিট কৰাৰ সময়ত আৰু তাৰপিছত তোমাৰ চিলেবাছো বহুত লেন্দি হয় সেইকাৰণে এইবিলাক তোমালোকে নিজে চাই চিন্তি আগবাঢ়িলে ভাল হ'ব
তাৰপিছত কমাৰ্চ ষ্ট্ৰীমত কি ছাবজেক্ট থাকে কমাৰ্চ ষ্ট্ৰীমত থাকিব তোমালোকৰ একাউণ্টেঞ্চি থাকিব তাৰপিছত থাকিব বিজনেছ ষ্টেটিষ্টিক্স তাৰপিছত থাকিব ইকনমিক্স তাৰপিছত তোমালোকৰ মেথছ বেংকিং এইবোৰ ছাবজেক্ট থাকিব এই MIL এইবিলাক থাকিবই বাৰু লিটাৰেচাৰখিনি কোৱা নাই এইখিনি ছাবজেক্ট বেছিকেলি তোমালোকে চাব লাগিব যিসকলে কেলকুলেশ্যন বেছি ভাল পায় মেনেজমেণ্ট ক্ষেত্ৰখনত তেওঁলোকৰ ইণ্টাৰেষ্ট আছে তেওঁলোকে যদি কমাৰ্চ ষ্ট্ৰীমটো চিলেক্ট কৰে তেওঁলোকৰ বাবে ভাল হ'ব ঠিক আছে তাৰপিছত ইয়াত যদি তোমালোকৰ এনেকুৱা হয় যি ষ্টুডেণ্টে মানে থিয়ৰী পঢ়ি বেয়া পায় সেইবোৰ ষ্টুডেণ্টে বেছিভাগ কমাৰ্চ চিলেক্ট কৰা দেখা যায় আৰু তোমালোকৰ যদি তোমাৰ ভাবা যে পঢ়াটো বেছি ইমান হেৰি নাই কিন্তু কমাৰ্চত পঢ়িব লগা আছে কিন্তু বেছিভাগ তোমালোকৰ কেলকুলেশ্যনবিলাক আছে তোমালোকে নিজেই এইবিলাক জানি ল'বা যে কোনটো মোৰ কাৰণে সুইটেবল হ'ব ইয়াত তোমালোকৰ যদি মেনেজমেণ্টৰ ক্ষেত্ৰতো তোমালোকৰ আগ্ৰহ আছে বিজনেছৰ ক্ষেত্ৰখনৰ কাৰণে তোমাৰ আগ্ৰহ আছে মাৰ্কেটৰ কি অৱস্থা কেনেকৈ কি চাব লাগে সেইবোৰ বস্তু জানিবলৈ ইচ্ছা আছে তেতিয়াহ'লে তোমালোকে কমাৰ্চ ষ্ট্ৰীমটো চিলেক্ট কৰিব পাৰা নেক্সটটো হ'ল কি তোমালোকৰ আৰ্ট ষ্ট্ৰীমটো বেছিকেলি চবেই জানাই তাৰপিছতো মই কৈ দিছোঁ আৰ্ট ষ্ট্ৰীমত কি থাকে আৰ্ট ষ্ট্ৰীমত তোমালোকে হিষ্ট্ৰী তাৰপিছত পলিটিকেল চায়েন্স যিবোৰ পাই আহিছা পল চায়েন্স তাৰপিছত জিঅ'গ্ৰাফী তাৰপিছত তোমালোকৰ ছ'চিয়'লজি তাৰপিছত তোমালোকৰ সাইকোলজি তাৰপিছত এডুকেশ্যন এইবিলাক বস্তু যিসকলে তোমালোকে নিশ্চয় অলপ ধাৰণা পাই আহিছা ক্লাছ 10ত 9ত এইবিলাকত যদি এইবোৰ ক্ষেত্ৰত তোমালোকৰ ইণ্টাৰেষ্ট আছে বা তোমালোকে কেতিয়াবা ডাঙৰ হৈ পেলাই বা ফাৰ্ডাৰ ষ্টাডি কৰিবলৈ ধৰা জাৰ্নেলিজিমত যাব পাৰা লয়াৰত যাব পাৰা ছ'চিয়েল ৱৰ্ক কৰিব পাৰা টিচিঙত যাব পাৰা তাৰপিছত APSC UPSC ক্ষেত্ৰখনৰ কাৰণে তোমালোকৰ আৰ্ট ষ্ট্ৰীমটো বেছি ভাল বুলি জনা যায় আৰু তোমালোকে পৰিসৰটো ভাল পাবা তোমালোকে জানিবলৈ বেছি হেৰি হ'ব কাৰণ হিষ্ট্ৰীত তোমালোকৰ বহুখিনি কভাৰ আপ হৈ যায় তে সেইমতে তোমালোকে কথাবোৰ বুজি যাৰ যিটো ভাল লগা তোমালোকৰ পজিশ্যনবোৰ বুজি ক্ষমতাবোৰ বুজি তোমালোকে আগবাঢ়িলে তোমালোকে নিশ্চয় ইয়াৰ পৰা সহায় পাবা ঠিক আছে এতিয়া নেক্সট আমাৰ টপিকটো হ'ব স্কিল বেছ ষ্ট্ৰীম কোনবিলাক স্কিল বেছ ষ্ট্ৰীম হয় সেইটো জানিব লাগিব পলিটেকনিকৰ নাম সকলোৱে শুনিছা পলিটেকনিক কৰিব পাৰা ITI কৰিব পাৰা পেৰামেডিকেল কৰিব পাৰা এইবিলাক হ'ল স্কিল বেছড যিবোৰৰ দ্বাৰা তোমালোকে সোনকালে তোমালোকৰ স্কিলবোৰ ডেভেলপ কৰি তোমালোকে জব অপৰচুনিটি ক্ৰিয়েট কৰিব পাৰা আৰু বহু বেলেগ ধৰণৰ কোৰ্ছবিলাক উপলব্ধ হয় ইয়াত তোমালোকে নিজে ইয়াত কৰিব পাৰা ইয়াৰ উপৰিও তোমালোকে যদি হাই ছেকেণ্ডাৰী পাছ কৰা তাৰপিছত তোমালোকে এইখিনি ক্ষেত্ৰত এনিমেশ্যন ফেশ্বন ডিজাইনিং হস্পিটেলিটি এইবিলাকতো তোমালোকে যাব পাৰিবা কিন্তু বৰ্তমান সময়ত যদি তোমালোকে ভাবা ক্লাছ 10ৰ পিছত মই স্কিল বেজত কাম কৰিম তেতিয়াহ'লে তোমালোকে ইয়াত যাব পাৰা কাৰণ ভৱিষ্যতে বহুতো স্কিল বেছড আহিব কিন্তু বৰ্তমান সময়ৰ কাৰণে তোমালোকে এই তিনিটা প্ৰথম যিকেইটা ক'লো আৰ্ট ছায়েন্স মেথছ এইকেইটা লোৱাটোৱে তোমালোকৰ বাবে বেছি ভাল হ'ব এতিয়া নেক্সটটো হ'ল হাউ টু ছেট ইউৰ ষ্ট্ৰীম তোমালোকে নিজৰ ষ্ট্ৰীমবোৰ কেনেদৰে চিলেক্ট কৰিবা বা বাছনি কৰিবা প্ৰথমতে কি সেল্ফ এনালাইসিস লাগিব নিজৰ বিশ্লেষণটো খুবেই দৰকাৰী তুমি কোন হয় তুমি কোনটো সাবজেক্টত বেছি ইন্টাৰেষ্ট পোৱা সেইটো তোমালোকে প্ৰথমতে কনফাৰ্ম কৰা তাৰপিছত কোন সাবজেক্ট বুজিবলৈ সহজ লাগে সেই বস্তুটো তোমালোকে সেকেন্ডত চোৱা তাৰপিছত কোন ধৰণৰ কামত তুমি আনন্দ লাভ কৰা সেই বস্তুটো তোমালোকে ৰিয়েলাইজ কৰা বা এনালাইসিস কৰা এই তিনিটা পইণ্ট ক'লো মই তোমালোকক সেল্ফ এনালাইসিসৰ যে সাবজেক্টৰ কোনটো ইন্টাৰেষ্ট বেছি সেইটো চোৱা তাৰপিছত কোনবোৰ সাবজেক্ট বুজিবলৈ বেছি সহজ লাগে সেইটো চোৱা তাৰপিছত কেনে ধৰণৰ কামত তুমি আনন্দ লাভ কৰা সেইটো চোৱা এই তিনিটা ফিল্ড যদি কৰিব পাৰা তেতিয়াহ'লে তোমাৰ সেল্ফ এনালাইসিস কমপ্লিট হৈ যাব আৰু যদি তোমালোকে সেল্ফ এনালাইসিস কৰিব নোৱাৰা তেতিয়াহ'লে কাৰোবাৰ পৰা সহায় লোৱা এই ক্ষেত্ৰত তোমালোকে কেৰিয়াৰ কাউন্সিলৰৰ সহায় ল'ব পাৰা বা কোনো অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'ব পাৰা এই দুটা ক্ষেত্ৰ তোমালোকে চালে তোমালোকে নিশ্চয়কৈ আইডিয়া হৈ যাব তোমালোকে কোনটো ষ্ট্ৰীমত গ'লে বেছি ভাল হ'ব সেল্ফ এনালাইসিসৰ পিছত তোমালোকৰ দ্বিতীয়টো হ'ল কাৰোবাৰ পৰা সহায় লোৱা তাৰপিছত 3 নম্বৰটো হ'ল কি এভয়েড প্ৰেছাৰ বন্ধু গৈছে আৰ্ট ষ্ট্ৰীমত ময়ো যাম সেইটো নহয় নিজৰ কি আছে তোমালোকে সেইটো চিন্তা কৰা নিজৰ ইন্টাৰেষ্টৰ ক্ষেত্ৰখনলৈ চাবা তোমালোকৰ পেৰেণ্টছে কি কৈছে সেইবোৰো ভাবিবা কিন্তু সিদ্ধান্তবোৰ নিজে ল'বা প্ৰেছাৰ ৰিলিজ কৰিবা ফ্ৰেণ্ডছ গ'ল পেৰেণ্টছ গ'ল
তাৰপিছত ছ'চিয়েল মিডিয়াত কি চলি আছে সেইবোৰো বাদ দিবা। এইবিলাক প্ৰেছাৰ যদি এভইড কৰিব পাৰা তেতিয়াহ'লে তোমাৰ ডিচিশ্যনটো আৰু অধিক ভাল হ'ব আৰু তোমালোকে নিশ্চয়কৈ তোমালোকৰ ষ্ট্ৰীমটো বাছনি কৰাত তোমালোকে সহায় পাবা। নেক্সট টপিকটো হ'ল ফাইনেল ডিচিশ্যন। এতিয়া আহি গ'ল তোমালোকৰ ফাইনেল ডিচিশ্যনৰ ক্ষেত্ৰত কি চাব লাগিব। প্ৰথমতে চাব লাগিব তোমাৰ ট্ৰাষ্ট ক'ত আছে, তাৰপিছত তোমাৰ গ'ল কি, লক্ষ্য কি, তাৰপিছত তোমাৰ এক্সিকিউট কৰাৰ সময় আহিব। গতিকে এই তিনিটা বস্তু চাব হ'লে তোমালোকে কি বস্তু ক্ষেত্ৰত মানে বেছিকৈ জোৰ দিবা, সেইটো হ'ল নিজৰ ছেল্ফ কনফিডেঞ্চ, গুৰুত্ব দিয়া। তোমালোকে কোনটোত বেছি গুৰুত্ব বা ট্ৰাষ্ট কৰা, বিশ্বাস কৰা সেইটোৰ ক্ষেত্ৰত চোৱা। তাৰপিছত তোমালোকে বেলেগে কি কৰি আছে সেইটো নাচাবা, তোমালোকৰ যিটো ইণ্টাৰেষ্ট আছে সেইটোত যোৱা। ইণ্টাৰেষ্ট ক'ত বেছি আছে সেইবোৰ চোৱা। ফাইনেল ডিচিশ্যন ইয়াৰ ওপৰত চোৱা। তোমালোকৰ ইয়াত কোনো ধৰণৰ পেৰেণ্টছ আহিব নালাগে, পেৰেণ্টছৰ মতে মই যাম সেইটো আহিব নালাগে, তোমালোকৰ এল্ডাৰ্ছৰ মতে যাব লাগে সেইটো আহিব নালাগে, ছ'চিয়েল মিডিয়াত কি চলি আছে সেইবোৰো আহিব নালাগে, বা সমাজত কি চলি আছে সেইবোৰো আহিব নালাগে। কাৰণ সমাজত মোক এই ষ্ট্ৰীমটো নল'লে মোৰ কাৰণে তলত বুলি ভাবিব, ওপৰত বুলি ভাবিব, এইবিলাক একো কথা ভাবিব নালাগে। তোমালোকে জাষ্ট নিজৰ কনফিডেন্সলি যোৱা, নিজৰ যিটো চইচ সেইটো যোৱা। তোমালোকৰ কেৰিয়াৰ চইচটো তোমালোকৰ নিজৰ, সেইবাবে তোমালোকে এইখিনি ক্ষেত্ৰত তোমালোকে নিজে যোৱাটোৱেই ভাল হ'ব। গতিকে মোৰ ক'ব লগা এইখিনি আছিলে, কাৰণ তোমালোকৰ ষ্ট্ৰীম বাছনি কৰিলে তোমালোকৰ জীৱন শেষ হৈ নাযায়। তোমালোকৰ মনৰ গভীৰতাৰে কাম কৰাটো তোমালোকৰ বাবে উচিত হ'ব, আৰু যিকোনো ষ্ট্ৰীমত তোমালোকে সফলতা তোমালোকে পাব পাৰা তোমালোকৰ নিজৰ ইচ্ছাৰে আৰু নিজৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা। গতিকে সেইবাবে ভয় নকৰিবা, বিশ্বাস কৰি চলা, তোমালোকৰ আগ্ৰহ, তোমালোকৰ লক্ষ্যৰ ওপৰত সিদ্ধান্ত লোৱা, তোমালোকৰ ভৱিষ্যত দেখিবা ভাল হ'ব। এয়া এক আৰম্ভণিহে তোমালোকৰ জীৱনৰ, এইকাৰণে তোমালোকে কোনো ধৰণৰ ভয় নকৰিবা। এইটো এটা শিকাৰ অংশহে। গতিকে আগবাঢ়ি যোৱা, নিজকে চিনিবলৈ চেষ্টা কৰা আৰু নিজৰ পথ নিজে নিৰ্ধাৰণ কৰা। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা আৰু ফ্ৰেণ্ডসকলৰ মাজলৈও তোমালোকে শ্বেয়াৰ কৰি দিবা। যদি ভাবা এইটো গ্ৰহণযোগ্য ভিডিঅ' তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবা, আৰু চেনেলত যদি নতুন হৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ। আৰু নিশ্চয়কৈ তোমালোকে কোন ষ্ট্ৰীম লৈছা সেইবোৰো, মনত কি ভাবিছা সেইবোৰো তোমালোকে কমেণ্টত জনাবা।